নমস্কাৰ। এই মুহূৰ্তত আপোনালোক জুবিলৰ গুৰুত্বপূৰ্ণ খবৰ কিয়নো পিএম কিষাণৰ নতুন কিন্তু আবেদন কিন্তু আকৌ আৰম্ভ হৈ গ'ল। পিএম কিষাণত যদি আপোনালোকে নাম অন্তৰ্ভুক্ত কৰা নাই, যদি আপোনালোকে পিএম কিষাণত আপোনাৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেন্তে কিন্তু আপোনালোকৰ বাবে ভাল খবৰ। আপোনালোকে কিন্তু এতিয়া আপোনাৰ ঘৰত বহি আপোনাৰ নিজৰ মোবাইল ফোনৰ জৰিয়তে কিন্তু আপোনালোকে পিএম কিষাণৰ অনলাইন আবেদন আপোনালোকে কৰিব পাৰিব। আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। আপোনাৰ কি কি ডকুমেণ্টছ লাগিব, আপোনাৰ কি কি নথিপত্ৰ প্ৰয়োজন হ'ব, আপোনালোকৰ কেনেকৈ আবেদন কৰিব, অনলাইনত আপোনালোকে কেনেকৈ আবেদন কৰিব, সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ আপোনালোকে এইটো ভিডিঅ'ত আপোনালোকে জনাই দিম। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকৰ চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি যাতে সকলোৱে গম পায় কেনেকৈ আবেদন কৰিব লাগে। তো আহক আমি আপোনালোকক দেখাই দিওঁ কেনেকৈ আপোনালোকৰ ষ্টেপ বাই ষ্টেপ আবেদন কৰিব। আপোনাৰ নিজৰ মোবাইল ফোনৰ জৰিয়তে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। তো আহক আমি চাই লওঁ কেনেকৈ আবেদন কৰিব। তো পোনপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব। তো আপোনালোকক যিকোনো এটা ব্ৰাউজাৰত যাই আপোনালোকে তাত লিখিব পিএম কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট হয় এইটোত আপোনালোকে লিখি দিব। তো মই আপোনালোকক দেখুৱাই আছোঁ যে আপোনালোকে পিএম কিষাণৰ তো আপোনালোকে পোনপ্ৰথমে কিন্তু আপোনালোকে লিখি দিব পিএম কিষাণ বুলি। যিকোনো এটা ব্ৰাউজাৰত যাই কিন্তু আপোনালোকে লিখি দিব পিএম কিষাণ। তো পিএম কিষাণ লিখি দিয়াৰ লগে লগে কিন্তু পিএম কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট হয় সেই ৱেবছাইটটো আপোনালোকে কিন্তু মাজত খোল খাব। তো খোল খোৱাৰ পিছত আপোনাৰ মাজত যিটো প্ৰথমত লিংক আহিব সেইটো লিংক আপোনালোকে ইয়াত ক্লিক কৰিব। যিটো এইটো লিংকত আপোনালোকে ক্লিক কৰিব। এইটো লিংকত আপোনালোকে ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ ডেশবৰ্ডটো অপেন হৈ যাব। অপেন হোৱাৰ পিছত কিন্তু আপোনালোকৰ নিউ ৰেজিষ্ট্ৰেশ্যন বুলি আছে, তাতে আপোনালোকে ক্লিক কৰি আপোনাৰ নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো আপোনাক ষ্টেপ বাই ষ্টেপ আমি দেখুৱাই দিম। আপোনালোকে যদি চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলো আগত চাবৰ কাৰণে। তো আপোনালোকে এনেকৈ ডেশবৰ্ডটো আপোনাৰ শ্ব' হৈ যাব। তো আপোনালোকে ইয়াত কি কৰিব, অলপমান স্ক্ৰল ডাউন কৰি আহিব। স্ক্ৰল ডাউন কৰি অহাৰ পিছত কিন্তু আপোনালোকে ইয়াত চাবলৈ পাই আছে যে আপোনালোকে চাওক নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি ইয়াত আপোনালোকৰ অপশ্যন আছে। তো আপোনালোকে ইয়াত কিন্তু আপোনালোকে ক্লিক কৰিব। ইয়াত নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আছে, আপোনালোকে নিউ ফাৰ্মাৰত আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ মাজত আকৌ এটা এই নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্ম কিন্তু আপোনাৰ মাজত খোল খাব। তো ইয়াৰ পৰাই কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোক মই ষ্টেপ বাই ষ্টেপ দেখাই দিম। তো আপুনি ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ চাই থাকক। লিংকত ক্লিক কৰি দিয়াৰ নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ এনেকৈ কিন্তু ইণ্টাৰফেচটো খোল খাব। এই ইণ্টাৰফেচত আপোনালোকে কি কৰিব, তো ইয়াত আপোনাক দেখাই আছোঁ। তো এনেকৈ কিন্তু আপোনাৰ মাজত ইণ্টাৰফেচটো এটা আহি যাব। তো ইয়াত আপোনালোকে কি কৰিব, আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ যিটো হয় আপুনি এই আধাৰ কাৰ্ড নাম্বাৰটো ইয়াত দি দিব। ইয়াৰ পিছত কিন্তু আপোনালোকৰ মোবাইল নাম্বাৰ যিটো আছে আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত দিব। তাৰপিছত আপুনি ষ্টেটটো চিলেক্ট কৰিব, আপোনাৰ ষ্টেটটো কি হয়। তাৰপিছত কিন্তু আপুনি কেপচাটো ফিল আপ কৰি আপোনাক OTP দিব। আপোনাৰ যিটো আধাৰ কাৰ্ডৰ লগত লিংক আছে এই লিংক থকা মোবাইল নম্বৰ কিন্তু আপোনাক OTP দিব। তো মই এইখিনি প্ৰচেছটো কৰি আছোঁ, কৰি আপোনাক দেখুৱাই আছোঁ। তো আধাৰ কাৰ্ডৰ OTPটো অহাৰ লগে লগে আপোনালোকে OTP দি আধাৰ কাৰ্ডত দি আপোনালোকে ভেৰিফাইড কৰিব। ভেৰিফাইড কৰাৰ লগে লগে কিন্তু আপোনালোকৰ এনেকৈ এটা ইণ্টাৰফেচ আহিব। এইটো ইণ্টাৰফেচত আপোনালোকৰ ডিটেইলছসমূহ আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু আপোনাৰ মাটিৰ কাগজ আপোনালোকে ইয়াত আপলোড দিব লাগিব। কেনেকৈ আপলোড দিব, কি কি ডিটেইলছ আপোনালোকে ফিল আপ কৰিব। ভিডিঅ'টো সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকে চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে লগত চাবৰ কাৰণে। তো এনেকৈ ইণ্টাৰফেচটো অহাৰ লগে লগে ইয়াত আপোনালোকৰ ষ্টেটটো চিলেক্ট হৈ থাকিব। যিহেতু আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰ দি আপোনালোকে OTP দি ভেৰিফাই কৰি আছে, সেইকাৰণে আপোনালোকৰ কিছুমান ডিটেইলছ ইয়াত ফিল আপ হৈ থাকিব অলৰেডি। তো ইয়াত আপোনালোকে আপোনাৰ ষ্টেটটো চিলেক্ট হৈ থাকিব। তাৰপিছত আপুনি ইয়াত ডিষ্ট্ৰিক্ট নেমটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ চাব ডিষ্ট্ৰিক্ট যিটো হয় আপুনি চাব ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ব্লক নেম যিটো হয় আপোনাৰ ব্লক নেমটো চিলেক্ট কৰি আপোনাৰ ভিলেজ নেম যিটো হয় আপুনি ভিলেজ নেমটো আপোনালোকে ইয়াত বিচাৰি দিবলৈ আপোনালোকে চিলেক্ট কৰি দিব। তো মই চিলেক্ট কৰি দি আছোঁ। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো যিটো হয় আপোনালোকে ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্ট আৰু চাব ডিষ্ট্ৰিক্ট ব্লক ভিলেজ আপোনালোকে চিলেক্ট কৰি দিব। তো চিলেক্ট কৰি দিয়াৰ পিছত কিন্তু আপোনালোকে ইয়াত চাওঁতে ফাৰ্মাৰ পাৰ্চনেল ডিটেইলছ। তো আপোনাৰ যিখন আধাৰ কাৰ্ডেৰে আপোনালোকে ভেৰিফাই কৰিছিল সেইকাৰণে আপোনালোকৰ নামটো আপোনালোকে ইয়াত অট'মেটিকলি আহি যাব। ইয়াত চাওঁতে আপোনাৰ নামটো অট'মেটিকলি আহি যাব। তাৰপিছত আপোনাৰ জেণ্ডাৰটো আহি যাব। তাৰপিছত আপোনালোকে ইয়াত চিলেক্ট কৰিব আপোনাৰ কেটেগৰী কি হয়। কেটেগৰী জেনেৰেল, ST, OBC আপুনি যিটো হয় আপোনালোকে ইয়াত কেটেগৰীটো আপোনালোকে চিলেক্ট কৰিব। কেটেগৰীটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত ফাৰ্মাৰ টাইপটো আপোনালোকে কি ফাৰ্মাৰ হয় এইটো ফাৰ্মাৰ আপোনালোকে টাইপ কৰি দিব। তাৰপিছত চিলেক্ট ID আপোনালোকে আধাৰ কাৰ্ডে ৰাখিব। আপোনালোকে ইয়াত আইডেণ্টি প্ৰুফ আপোনালোকে আধাৰ কাৰ্ডে দিব। আধাৰ কাৰ্ডে দিয়াৰ পিছত কিন্তু আপোনালোকে ইয়াত আধাৰ নাম্বাৰটো ইয়াত কিন্তু আপোনালোকে অট'মেটিক শ্ব' হৈ থাকিব। এনেকৈ নাম্বাৰ আছে কিন্তু আপোনালোকে আধাৰ নাম্বাৰটো ইয়াত অট'মেটিক দিয়া আছে। তাৰপিছত আপোনালোকে মোবাইল নাম্বাৰটো ইয়াত দিয়া থাকিব। দিয়া থকাৰ পিছত আপোনালোকৰ এড্ৰেছটো ইয়াত আপোনাৰ ফুল এড্ৰেছটো আধাৰ কাৰ্ডৰ পৰা ইয়াত আপোনালোকে ট্ৰেক কৰি লৈ ল'ব। তো ইয়াত আপোনাৰ আধাৰ কাৰ্ড
এড্ৰেছ আপুনি ইয়াত দিব নালাগে, যেহেতু আপুনি ওপৰত এড্ৰেছ দিব। তো আধাৰ কাৰ্ডৰ ইয়াত এড্ৰেছ লৈ ল'ব। তো লৈ লোৱাৰ পিছত আপোনালোকৰ পিনক'ডটো ইয়াত আপোনালোকৰ অট'মেটিকলি আহি যাব। ইয়াত চাওক যে আপোনাৰ পিনক'ডটো অট'মেটিকলি আহি যাব। তাৰপিছত আপোনালোকৰ ফাদাৰ্ছ নেমটো ইয়াত অট'মেটিকলি আহি যাব। ইয়াত আপোনালোকে লেণ্ড ৰেজিষ্ট্ৰেশ্যন ID আপোনালোকে দিব লাগিব, আৰু নিদিলেও কোনো কথা নাই। ইয়াত যিহেতু অপশ্যনেল, যিবিলাক আপুনি ষ্টাৰ মাৰ্ক আছে এনেকুৱা ধৰক যে আপোনালোকক মই দেখাই আছোঁ যে এনেকুৱা ধৰক পিনক'ডৰ ইয়াত হেৰিটোক আপোনালোকে এটা ষ্টাৰ মাৰ্ক দেখাই আছে। চাওক এই যিকেইটা আপোনালোকৰ ষ্টাৰ্ট মাৰ্ক আছে, এই ষ্টাৰ্ট মাৰ্ক কেইটা কিন্তু আপোনালোকে ফিল আপ কৰিব লাগিবই। আৰু যিকেইটা ষ্টাৰ্ট মাৰ্ক নাই সেইকেইটা আপোনালোকে ফিল আপ কৰিলেও হ'ব, নকৰিলেও হৈ যাব। তাৰপিছত আপোনালোকে ইয়াত কি কৰিব, তো আপোনালোকে ইয়াত ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে দি দিব। কিয়নো ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে দিব লাগিব ইয়াত, যিহেতু অপশ্যনেল হয়। তথাপি আপোনালোকে ৰেচন কাৰ্ড আছে, আপোনালোকে ৰেচন কাৰ্ড নাম্বাৰটো ইয়াত দি দিব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত অট'মেটিকলি আহি যাব। তাৰপিছত আপোনালোকে select PM কে, তো আপোনালোকে ছেভত ক্লিক কৰি দি আপোনালোকৰ PM কিষাণৰ হোম পেজত আপোনালোকে আহি যাব। হোম পেজত অহাৰ পিছত কিন্তু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো ওলাব, তো এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰেৰে কিন্তু আপোনালোকে ইয়াত ষ্টেটাছটো আপোনালোকে চেক কৰিব পাৰিব। তো ইয়াত আপোনালোকে চাবলৈ পাইছে যে ইয়াত চাওক যে ষ্টেটাছ অফ চেল্ফ ৰেজিষ্ট্ৰেশ্যন। তো ইয়াত আপোনালোকে ষ্টেটাছ অফ চেল্ফ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ যিটো কিখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ওলাইছে, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰেৰে কিন্তু আপোনাৰ ষ্টেটাছ আপোনালোকে চেক কৰিব। আপোনালোকৰ ষ্টেটাছ কি হৈ আছে বৰ্তমান, তো আপোনালোকে কিন্তু এনেকৈ চাব পাৰিব। তো আহক আমি চাই লওঁ কেনেকৈ আপোনালোকে ষ্টেটাছটো আপোনালোকে চেক কৰিব। তো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত দিব। তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কিন্তু আপোনালোকে মেছেজত আহিব। তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰেৰে কিন্তু আপোনালোকে চেক কৰিব পাৰিব। তো এনেকৈ কিন্তু চেল্ফ ৰেজিষ্ট্ৰেশ্যন ফাৰ্মাৰত কিন্তু আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত কিন্তু আপোনালোকে ইয়াত এনেকৈ আহিব। তো এনেকৈ অহাৰ পিছত আপোনালোকে যিখন আধাৰ নাম্বাৰ দিছিলে আপোনালোকে এই আধাৰ নাম্বাৰে দি আপোনালোকে ইয়াত আধাৰ নাম্বাৰটো দি আপোনালোকে কেপচাৰটো ফিল আপ কৰি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনাৰ ষ্টেটাছটো ইয়াত আপোনালোকে শ্ব' হৈ যাব। তো আজিৰ পিছত এইখিনি নেক্সট ভিডিঅ'।